বাকী সময়ত উত্তৰ পূৰ্বাঞ্চলৰে এজন ৰেসপেক্টেড মানুহ আছিলে। এতিয়া কথাটো আমি আহিছোঁ যে এখন হস্পিটেলৰ ষ্টেটাছটো মেইনটেইন কৰা নকৰা, তেখেতৰ নাম ৰাখা নাৰাখা, তেখেতৰ নামটো কোনো মুচি দিব বিচৰা নাই। ইয়াত এটা আননেচেচাৰী এটা ইমোচনেল এটা ক্ৰিয়েট কৰি কোকৰাঝাৰৰ যিটো মেডিকেল কলেজ আজি হৈছে, এই মেডিকেল কলেজখন হ'ব লাগে না নালাগে, এই কথাহে এটা কুৱেশ্যন আহিছে। যে কিছুমান আগৰ পৰা আমি কিছুমান দিনৰ পৰা দেখা পাই আছোঁ যে লোৱাৰ আছামত বড়োলেণ্ডত এখন মেডিকেল কলেজ হোৱা কোকৰাঝাৰত, এইটো আমাৰ কাৰণে বহুত ডাঙৰ এটা মেছেজ আৰু এটা এচিভমেণ্ট। সেই মেছেজ আৰু এচিভমেণ্টটো আমি খুব হোল হাৰ্টেডলি ৱেলকাম কৰিব লাগে। এক ২ নম্বৰ ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ যিটো নাম, এইটো কোনোদিন ইয়াৰ পৰা মুচি দিয়াটো আমি নিবিচাৰোঁ। আৰু ইয়াৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টে ইতিমধ্যে এটা ষ্টেচু বনাই আছে, মই গম পাওঁ। মই এগেইন এটা কথাই ক'ব বিচাৰিছোঁ, আমাৰ অপজিশ্যন লিডাৰ ডাঙৰীয়া যিটো কথাটো আনিছে যে আমি কিয় এখন মেডিকেলৰ ডিষ্ট্ৰিক্ট হস্পিটেলৰ ৰঘুনাথ ব্ৰহ্মৰ নামটো কনফাইন থাকিব লাগে। তেখেতসকলে ইমান বছৰ চৰকাৰ চলালে, আজি বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামটো যদি ষ্টেটৰ এটা মানে অনাৰ পাব পাৰে, ৰঘুনাথ ব্ৰহ্ম কিয় আনিব নোৱাৰে? এইটোতো নেশ্যনেল অনাৰ পাব লাগে। তো আমাৰ হাউচে ইফালেহে আমি চিন্তা কৰিব লাগে, আমি কিয় ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াক এটা হস্পিটেলত কনফাইন কৰি ৰাখিব লাগে। ইয়াত আমাৰ আজিৰ সদনত যিহেতু আলোচনা কৰিছে, আমি এটা প্ৰস্তাৱে আনিব লাগে যে ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামত কাউন্সিলত এটা ভাল এৱাৰ্ড হ'ব লাগে, ষ্টেটত এটা ভাল এৱাৰ্ড হ'ব লাগে, আৰু ৰঘুনাথ ব্ৰহ্ম ডাঙৰীয়াৰ নামটো আমি প্ৰপ'জ কৰিব লাগে যে নেশ্যনেল লেভেলত দিবৰ কাৰণে। বডোফা উপেন্দ্ৰনাথ ব্ৰহ্ম জন্ম দিৱস, এই জন্ম দিৱসটো পালন কৰা হৈছে। আৰু এই ছাত্ৰ দিৱসৰ ওপৰত আমি আজি আলোচনাৰ এটা সময়সূচী ৰাখিছোঁ। আৰু এই আলোচনাত শাসক আৰু বিৰোধী ইয়াত আলোচনাত অংশগ্ৰহণ কৰাৰ কাৰণে যি কুৱেশ্যন ঠাকুরপুর শ্রীরামপুর উপস্বাস্থ্য কেন্দ্র মানে টাকা চেষ্টা করি যে এই কথাটো কিয় ক'লে পেৰাচাৰ ছাৰে হাল্লা গুল্লা কৰিব, ইট ইজ আনপাৰ্লামেণ্টাৰী ৱাৰ্ড। আৰু সেইটো মানে এনেকুৱা পবিত্ৰ সদনত এনেকুৱা শব্দ ব্যৱহাৰ কৰাটো উচিত নহয়। আৰু আমি MCL ভাই ইলেক্টেড MCL বৰ সমষ্টিত হয়, বৰ সমষ্টিৰ ভিতৰত পৰে RMD চিভিলছ। এইটোৰ কাৰণে যে মই হাল্লা গুল্লা কৰিব বুলি খুব ভাবিছিল, এনেকুৱা ফাঁচিল কৰাটো মই মানি ল'ব নোৱাৰে। আমি যুক্তি সহকাৰে আৰু ৰাইজৰ আবেগ আৰু ৰাইজৰ যিটো প্ৰয়োজনীয়তাটো দেখি পেলাই আমি সেই দাবীটো ৰাখিছোঁ। তেখেতে এই কথাটো উইথড্ৰ কৰিলে ভাল, নহ'লে যিটো আমাৰ সদনৰ পবিত্ৰতা, এই পবিত্ৰতাটো অলপ অপমান কৰা যেন লাগে। আমিতো হাল্লা কৰিব কিয় হাল্লা কৰিব? আপোনাৰ মানে সাপ্লিমেণ্টাৰী কুৱেশ্যন আছে যদি অলপ ক'ব। স্পীকাৰ ডাঙৰীয়া নেক্সট কুৱেশ্যন লৈ যাওঁ। সাপ্লিমেণ্টাৰী কুৱেশ্যন যদি আছে আপোনাৰ। সাপ্লিমেণ্টাৰী মানে তেওঁ এই শব্দটো কিয় ব্যৱহাৰ কৰে? এই পবিত্ৰ সদনত মই এটা কথা ক'ব বিচাৰিছোঁ, এখেতে যদি আনডেমক্ৰেটিক কথা কৈছে, আমি MCL ভাই কথাটো আপুনি কি উল্লেখ কৰিলে, ইয়াৰ কথা আপুনি দিব লাগে। কি কৈছে আপুনি? আমি MCL ভাই ক'লে আপুনি সাপ্লিমেণ্টাৰী কুৱেশ্যন আছে যদি তেনেকুৱা কথা যদি কয় কোনোবা, এইটো আমি
কেনেকৈ মানি কওকচোন আপোনালোকে যদি সন্তুষ্ট হৈছে আমাৰ মই সন্তুষ্ট হোৱা নাই এই গেমৰ যেটো কুৱেশ্যন সন্তুষ্ট নহয় সাপ্লিমেন্টারি কুৱেশ্যন আছে ৰিলেটেড উইথ আৰএমবি হস্পিটাল সিভিল Honorable Speaker sir, মই এটা এড কৰি ক'ব বিচাৰিছো জাষ্ট এটা পইণ্ট আউট কৰি ক'ব বিচাৰিছো ৰূপনাথ ব্ৰহ্ম ডাঙৰীয়াৰ কথা চবে জানে আৰু আমাৰ যিটো দাবী ৰাইজৰ আবেগ আৰু অনুভূতি আৰু বড়ো পলিটিক্সত বা আমাৰ অসমৰ ট্ৰাইবেল পলিটিক্সত গান্ধাৰী হিচাপে জনাজাত ৰূপনাথ ব্ৰহ্মৰ নামটো কোনোমতেই যাতে মুছি নাযায় তাৰ কাৰণে বৰ্তমানৰ যিটো আমাৰ বিটিচি গভৰ্ণমেণ্ট এই বিটিচি গভৰ্ণমেণ্টে নিশ্চয় ৰাইজৰ প্ৰতি সন্মান আৰু ৰাইজৰ দাবীৰ প্ৰতি শ্ৰদ্ধা ৰাখি কোকৰাঝাৰ যিটো আমাৰ আৰএমবি চিভিল হস্পিটাল জিলা ৰিফাৰেল হস্পিটাল এই জিলা ৰিফাৰেল হস্পিটালখন যাতে তেনেকৈ থাকিব পাৰে ৰাখিব পাৰে ৰাইজৰ সেৱা কৰিব পাৰে আৰু ৰাইজৰ যিটো আশা এই আশা যাতে সন্মান দিয়া হয় তাৰ কাৰণে মই আৰু প্ৰস্তাৱ আজিৰ হাউচত মই এইখিনি মই হ'লেও কোকৰাঝাৰ প্ৰতি বৰ অনুৰোধ থাকে এই কাহিনীবোৰ আগতে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰই নাছিলে মোৰ প্ৰশ্নৰ উত্তৰ মই ইতিমধ্যে পালোঁ আপনি যিটো উত্তৰটো পালোঁ ইয়াৰ অলপ সন্তোষজনক নহয় কিয়নো যে আমি সুধিছিলোঁ যে বিভিন্ন দল সংগঠন আৰু কোকৰাঝাৰ বাকী ৰাইজে যিটো হস্পিটাল এই হস্পিটালখন আৰএমবি চিভিল হস্পিটালেই হৈ থাকক আৰু আৰএমবি ৰূপনাথ ব্ৰহ্মৰ যিটো ৰিপুটেশ্যন এই ৰিপুটেশ্যনত কোনো ধৰণৰ তাতে প্ৰব্লেম নহয় সেইটো নজৰ ৰাখি ৰাইজে এই হস্পিটালখনক যেনেকৈ ৰিফাৰেল হস্পিটাল এই ৰিফাৰেল হস্পিটাল বা ডিষ্ট্ৰিক্ট হস্পিটাল কোনোকৈ পাক তেনেকুৱা আমাৰ ৰাইজৰ দাবী আৰু এই ৰাইজৰ দাবী হিচাপে যিটো আমাৰ আৰএমবি চিভিল হস্পিটালৰ যিটো ষ্টেটাছ কো মেইনটেইন হ'ব লাগে সেইটো ষ্টেটাছ কো মেইনটেইন কৰাৰ কোনো প্ৰয়োজন নাই বুলি ইয়াত উত্তৰটো দিছে কিন্তু ৰাইজে বিচাৰিছে আৰএমবি চিভিল হস্পিটালটো আৰএমবি চিভিল হস্পিটাল ডিষ্ট্ৰিক্ট হস্পিটালেই হৈ থাকক এই সেনেকুৱা ৰাইজৰ দাবী আৰু এমাৰ্কেশ্যন হোৱাৰ পিছত এইখন হস্পিটাল আৰু এক্সিষ্টিং নাথাকে কাৰণ এইটো এমাৰ্কেট হৈ গ'ল যেতিয়া লাষ্ট এছেম্বলিত মই এইটো হাউচত ইজুকেট কৰিছিলোঁ তেতিয়া মোৰ কথাটো শুনিবলৈ বিচৰা নাছিলে আৰু সেইটোৱেই আজিৰ দিনত আহি সত্যতা প্ৰমাণিত হ'ল যে এমাৰ্কেশ্যন হোৱাৰ পিছত কোকৰাঝাৰ চিভিল হস্পিটাল আজিৰ দিনত যিটো ৰাইজে পাই আছে ৰাইজৰ যিটো সেৱা এই সেৱাটো আৰু নাপায় unenclosed people as 100% and 150% enclosed people for data file. Enclosed lena by tax impose kalamnai ba settlement kalamnai jate bana basra. Denise mali realize ane kama asuri. Honorable Speaker sir, ang dohay bungdam de awalni sorkar metal. Be notification a barai na ya bautrafi. Jengni sorkar sumole afi de barai na ya, premium barai na ya. Bawa ke kaca jeng bungdam. Makanya bungdam je beko consider kalamna hai nama. Ain barai na beko jeng hukumai na hai na. Kusi beko sorkar metal. Nah, bungjikirin thang nego hai kerja ribedi. Jigujo bujiku maitani nisba bi yauni be post ko order karna ja. Ajon aku implement akan dia. Aku bisa semua apa saja. Aku ini siapa nak? Aku masuk ke siapa? Mana confirm tu? Ada saya itu tu macam apa? Oh, itu boleh buji show. Aku kamu boleh sama. Kata tu orang itu urut kerja. Jadi kita premium barai se. Itu orang consider barai jadi kain mulai lagi itu buji. Saya nak itu orang
বেছি হয় আমি আইন বনাবলৈ প্ৰস্তুত আপোনালোকে বনাও আমি হয় কৰি আইন বনাও হয় কৰি হয় কৰিব লাগে আমি কিয় যোৱা 17 বছৰ বাইক শব্দ বিজিত কৰিব বিচাৰিছে আমি কৰি 17 বছৰ আপোনালোকে কি বেছি মানে আমি এই হাউসত ইমান কেৱটিক আমি মানে একবছৰ আমাৰ প্ৰয়োজন নাই মই এইটো ওপৰত বুজিছো যে সেইটো আইন বনাই পেলাই কমালি বেছি ভাল হয় এইটো বুজো আপোনালোকে এতিয়া প্ৰস্তাৱ দিয়ক আজিৰ সদনতে প্ৰস্তাৱ দিয়ক কিন্তু আইনটো আমি সংশোধন কৰা যাওক বুলি কিন্তু মোৰ কথাটো হ'ল আমি যিকোনো আইনটোৰ ওপৰত ষ্টাডি কৰিবই লাগিব ইয়াত সময় ল'ব এমনি ক'বলৈ দিয়ক সময় লোৱাটো আমি কোৱা নাই সময় ল'ব লাগিব এইটো মই কোৱা নাই আজি কৰিব লাগিব কোৱা নাই আজি কৰিব লাগে সময় কোৱা নাই আপোনালোকে 17 বছৰ ধৰি সেটেলমেন্ট কৰি ৰেভিনিউ নানিলে নেকি বিটিচিৰ কাৰণে ইমান লাখ লাখ সানেবো নিজাম নাম নিচিনা হয় মোৰ পিনি চাব আপোনালোকে দুয়ে চাব নালাগে মোৰ পিনি চাব ইয়াৰ কাৰণে কৈছো যে আপোনালোকে বেছি দিবলৈ আপোনালোকে লাগে এই মহোদয় সতেরো বছর একদম ভালো কেন 17 বছরাও টেস্ট করে প্রয়োজন আছে ya kita lu balik aku sudah orang apa ya kita very now anjing bisa bisa survivingly mana dia mana dia pun menurut dia itu tidak baik itu sih pasti kompas di sana dia posto jadam bola jadam kayaknya aku udah posto bisa কি হৈছে কি হোৱা নাই এইবোৰ কথা আমি জনা নাছিলে কিন্তু সন্মানীয় আমাৰ বসুমতাৰী ডাঙৰীয়া বসুমতাৰী ডাঙৰীয়া অগ্ৰম ডাঙৰীয়া সৰি এখেতসকলে মই নটিচ কৰিছিলে নে কৰা নাই মই নাজানো যদি আপোনালোকে আমাক সহায় কৰে আমাৰ বিশ্বাস আমি ট্ৰান্সফাৰ সাবজেক্ট হিচাপে এইটো আমি কিছু হ'লেও আমি কিবা এটা কৰিব পাৰিম এমেণ্ডমেণ্ট কৰিব পৰা যাব চাগে কিন্তু মোৰ কথাটো হ'ল ৰেভিনিউৰ কাৰণে আমাক যদি টাউন এৰিয়াত ৰেভিনিউৰ প্ৰয়োজন হয় আৰু ৰেভিনিউ নহ'লে বিটিআৰ বা বিটিচিতে চলোৱাটো ইমান সহজ নহয় গতিকে মোৰ ব্যক্তিগত হেৰিটো মই ক'ব বিচাৰিছোঁ ডিবেটটো ক'ব বিচাৰিছে টাউনৰ ক্ষেত্ৰত কম্প্ৰমাইজ নকৰাটো ভাল চাগে মই ভাবোঁ গতিকে আমাৰ ব্ৰহ্ম ডাঙৰীয়া যদি কিবা ক'ব লগা আছে ক'ব পাৰিব Honorable Speaker sir, মই সিধাতে ক'ব বিচাৰিছোঁ যে আপুনি এনালাইচিছ কৰি দিছে ঠিক আছে আমি জানিব লাগে আৰু ইয়াৰ যিটো নটিফিকেশ্যন মানে নথিপত্ৰ চব মই পাইছোঁ নম্বৰ কাষত আছে এইটোৱে অনুৰোধ মোৰ হিচাপত 75%টো বেছি হৈছে এইটোৱে মই কৈ আছোঁ হয় ৰেভিনিউটো লাগে ৰেভিনিউ কিয় নালাগে বিটিচি ৰেভিনিউ লাগিব ফৰেষ্টৰ ৰেভিনিউ লাগিব চব আমাৰ ৰেভিনিউটো মানে দৰকাৰ কেনেকৈ চলিব তথাপিও সেই চিটত বিটিচি এৰিয়াত আমি যিটো দেখিছে আমাৰ আৰবান আছে এই আৰবান কেইটাত যিখিনি বসবাস কৰা আমাৰ ৰাইজ আছে তেখেতসকলেও কৈছে আৰু মই ভাবি চাইছোঁ গতিকে বিটিচি অৰ্থাৎ বিটিচি 6 চিটত যদি আমি আইন বনাব পাৰে গতিকে আইন বনাই পেলাই এইটো যদি আমি কিছু যদি আমি এইটো কনচিডাৰ কৰিব পাৰে সেইটো ভাল ইতিমধ্যে অনাৰেবল ইএমএ কৈছে আইন বনোৱাৰ কথা তাৰমানে আমি আইনটো जों बानायनो बयबो गोसो सोरांनाया जोंनि गोनांथि दङ मोजां थांखिजोंनो बा खान्थिजों जों थांबाय थानाया सुबुंनि मावजाथाव मोनसे माबायाव गैया हारिमुआव गोग्लैया खिन्थु आंनि बुंनाया बेसो थांनाय 70 बोसोराव ब्रह्म बिथांमोननि टाइमाव बे बुस्थुखौ जों रियेलाइज खालामनो हायाखै नामा ना बे टाइमाव जोंनाव हायानो सेटेलमेन्ट जायाखैमोन नामा जायनि जाहोनाव रेभिनिउ खममोन दा जोङो एस पार्ट अफ गभर्नमेन्टनाव बेखौ जोङो इम्पज खालामगासिनो दङ दिनैनि दिनावसो जोंनि क'क्राझार उदालगुरि काजलगाव बासुगाव गुबुन गुबुन टाउननि मानसिफ्रा सानना पेरिटिक बार्ता बेखौ लिरनाय जादों बेवहायबो क्लज नाम्बार 2 नि ए आरो बी बेवहायनो बनाय दङ क्लज नाम्बार 2 आवहाय क्लास अफ लेन्डखौ मोननै बाहागोआव रानबावदों आंनि সকলো জানি পাত্ৰ ভাবিयो unenclosed land and enclosed land unenclosed land হ'ল যিসকলে ফৰ এক্সাম্পল আমাৰ কক্ৰাঝাৰ চিটি টাউনত যদি কোনোবা আমাৰ ইণ্ডিজিনিয়াছ মানুহে যদি তাহানিৰ পৰাই অকুপাই কৰি আহিছে কিন্তু তেওঁৰ মাটিটো আপোনাৰ ম্যাদী নাছিলে বা ৰেজিষ্টাৰ কৰি লোৱা নাছিলে
তথাপিও তেওঁ মাটিটো ৰেজিষ্টাৰ কৰিবলৈ কৈছে এই মাটিটো হ'ব আমাৰ আনইনক্ৰছ লেণ্ড কিন্তু একে মাটিটোকে বসুমতাৰ পৰা কোনোবা যদি নাৰ্জাৰীয়ে কিনি লয় সেইটো হ'ব ইনক্ৰছ লেণ্ড এখেত যদিও আমাৰ বিটিআৰৰে মানুহ হয় এখেতক আমি ইনক্ৰছ কৰিছে বুলি ক'ব লাগিব টাউনত তেতিয়া এটা কথাটো স্পষ্ট ফৰ ৰেচিডেন্সিয়েল পাৰপজ যিসকলে আনইনক্ৰছ লেণ্ডৰ কাৰণে 70% অফ দ্য marketed house kami dasar lain itu lain kali orang sampai bikin vision of nama dasar dan kami khususnya mesti akan ada ain itu dengan additional power dengan paling hanya ain itu semua apapun kan dan mesti kita sebut lagi kan jika maitani nijiba kali itu sesuatu bahasa manusia tidak ada yang besar. Bahwa Assam Gopina mensetiklah kalamnya jadi revisions and refixations of rates of premium for settlement of land and conversion of these both in rural and urban areas and conversion of AP to Assam Sokara Serfam di kakak kebenaran kita dengan Indonesia itu sendiri maitanya semua orang di sana itu boros tapi sakati di be doroza dozo kaya mape oleh sisi mau tangga. Natai masih ada pun ada dakali isi meeting atau discussion kalau macam ada. Jika seni siang jese bang mana forest village kamu. Ada forest village tu pengurai kena ini kali-kali. Kalau kali pang doroza gazam forest village. Jika seni ni bangsi gazam forest village tu. Jadi diri jam kalau nanti revenue village orang ini dakali siapa kalau macam ada. Premium को बाराने जाकर उन्हें पुनः जाएगा। दा वहीं ले आना supplementary सबे किस वन कुछ मापा को supplementary सबे ना मुन्ना के डर। The BTC BTR this is 6 schedule now. But the 6 schedule is pyramid seliga sendong. Ada BTC 6 schedule now 10 per subject we have a 10 per subject 49 and this is from the 7 schedule article 246 dan 246 article ne 7 schedule ne phaina jom nabe department ko hanai kara egodige 10 per subject hisabai wahina tomo the both mane additional power of the Border Territory back to law sunai tomo mane Border Territory ain banai na hai bai subject pani saya egodige ejote Assam सरकार ने होते बेयो मोनसे अर्डार दा जों 6 शेड्यूल हिसाबै रायजो राजाफोरनि मोजांनि थाखाय आबादाव थानायनि मोजांनि थाखाय बेखौ जोङो रेजोल्यूशन अर्थात एमेन्डमेन्ट खालामनानै कारण 6 शेड्यूल एरियायाव जोङो जुदि आयेन बानायना लानो हायो बेखौ दिके आयेन बानायनानै दा आं बुंनाय बायदि जे आर्बान एरियायाव थानाय सुबुंफोरनि थाखाय जि प्रिमियामा स्टेटनिफ्राय हरनाय Tumastar, ya kecil jadi dengan apa ya lah, 75, mana bo, 75, lakh na boleh. Baik dengan kecil kalau dengan tadi apa ni ama, 75 lah. Tumas saya, atau dengan 6 tahun aja kasih dia sih apa nak, khup sohai jalan. Jadi dengan 6 tahun spirit jam, dekor ain banai nale. Assam सरकार को आता बाबू राखो तुम नाले जो देखा मुकला आम हाई बात चाहते हैं हमार जो मैंने बेनार हाउस और जो बालासा पुलिस है मैं देखे जो ब्रिटिशर्स महालय या किसी मैंने आंसर दिसे ऐसा पता हो ये तो कोई ठके जे आवर सरकार एक কথা তো কি বালি থাকে আপনারা এটা পরিবর্তন সরকার নতুন সরকার করেছে আপনারা করো আমার অবজেকশন নাই we have no objection do and go ahead কি পুরানা সরকার আপনারা কিছু করে নাই এটা কি রিফারেন্স করে নেব লাগে হ্যাঁ এটা ভালো পড়া ও নেক্সট কোয়েশ্চন আইব বিচাৰিছো কোয়েশ্চন নাম্বার 3 যে আমি সদনে ডিলেট হোৱাটো বা মুছি যোৱাটো কোনেও নিবিচাৰে তো ইয়াৰ কাৰণে নিশ্চয় বিকল্প এটা চিন্তা
এটা আমি নিশ্চয় সদলে কৰিব লাগিব কি অনাৰবল এমচিএলে মঞ্জুৰ কৰক नैरोजा 23-24 सोलोंथाइ बोसोरनि थाखाय गोदान मुं थिसननाय लानानै फैदों बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालिया क'क्राझार जिल्लानि तिनिआलियाव थानाय बर' बिजोंनि बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालिया दायो केजिनिफ्राय 9 थाखोसिमनि गोदान मुं थिसननायखौ लागासिनो बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालियाव गुनगोनां सोलोंथाइ होनायजों लोगोसेयैनो नोंथांमोना बे फरायसालियाव थानाय जानायनि हस्टेल खाबुखौ मोननो हागोन बेजों लोगोसेयैनो बे फरायसालियाव एक्सट्रा टिउसन आरो इंलिश स्पीकिंग कर्सखौबो फरायसाफोरनो होनाय जायो गोसो गोनां फरायसाफोरा मुं थिसननायखौ बाङाय बेसेनावनो मोननो हागोन बेनिखायनो बडलेण्ड एकाडेमी सिनियर सेकेन्डारि फरायसालियाव फरायसा एबा नोंथांमोना मुं थिसननायनि बागै मिन्थिनोब्ला नैबे मबाइल नम्बर 9101488399 नङाब्ला थोंजों फरायसालियाव थांनानै खौरां लाहैनो हागोन।